পেহীহঁতৰ ঘৰলৈ আহিছিলোঁ। তাৰপিছত এতিয়া যাওঁতে বেলেগ এটা ৰাস্তাৰে আহিলোঁ। এনেকৈ আপোনাৰ পথাৰৰ মাজে মাজে হয় ৰাস্তাটো। আহি থাকোঁতে ইমান ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ। আমি দুজনী আহিছিলোঁ, সৰু আৰু মই। তাৰপিছত বহুত ধুনীয়া এটা পৰিৱেশ, মানে ভাবিছোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো কৰি। কাৰণ আজিকালি আচলতে এইবোৰ দৃশ্য দেখিবলৈ পোৱা নহয়। ইমান চৰাই, চাওকচোন মোৰ পিছফালে কিমান চৰাই আছে। আৰু আগফালেও ৰাস্তাত ৰখি আছে বহুত চৰাই, আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে কিমান চৰাই, এয়া তাৰ কেইডালত পৰি আছে চাওকচোন। আচলতে আজিকালি এই পৰিৱেশবোৰ দেখিবলৈ পোৱা নাযায়। দেখিছেনে এইফালে ধানবোৰ কাটি শেষ হৈছে আৰু এয়া গৰু আছে ৰাস্তাত, আৰু এইফালে আছে কাটি থোৱা ধান। আৰু এয়া চাওকচোন কিমান অসংখ্য মানে শালিকী চৰাই আছে, যিটো আজিকালি দেখিবলৈ বহুত বেছিয়ে টান। চাওকচোন চৰাই কিমান ধুনীয়াকৈ মাত, কি সুন্দৰ পৰিৱেশ।